মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে যোৰহাট জিলাৰ উপায়ুক্তই মৰিয়নি সমষ্টিৰ হাঁহচৰা চেতিয়া গাঁওস্থিত বাসভৱনত মুক্তিযোদ্ধা চন্দ্ৰধৰ চেতিয়াক জনাই সম্বৰ্ধনা। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অক্লান্ত যুঁজ আৰু জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ সান্নিধ্য লাভ কৰা এজন অন্যতম মুক্তিযোদ্ধা চন্দ্ৰধৰ চেতিয়ালৈ ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেশৰ স্বাধীনতা দিৱসৰ আগমুহূৰ্তত আগবঢ়ায় এই বিশেষ সন্মান। 2021 বৰ্ষত অসমৰ কেৱল মাত্ৰ এজন মুক্তিযোদ্ধালৈ আগবঢ়োৱা এই সন্মান মৰিয়নি সমষ্টিৰ হাঁহচৰা চেতিয়া গাঁওস্থিত মুক্তিযোদ্ধাগৰাকীৰ বাসভৱনত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনকে ধৰি কেইবাগৰাকী প্ৰশাসনীয় বিষয়া উপস্থিত হৈ ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা শুভেচ্ছা পত্ৰ, চেলেং চাদৰ, এখন শৰাই, গছৰ পুলি আৰু এখন গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। এই মুহূৰ্তত মুক্তিযোদ্ধাগৰাকীয়ে অতীজৰ গৌৰৱোজ্জ্বল সময়বোৰ স্মৰণ কৰি নষ্টালজিক হৈ পৰে আৰু এই সন্মানৰ বাবে ৰাষ্ট্ৰপতিলৈ ধন্যবাদ জ্ঞাপন কৰে। এই 42 চনৰ 9 আগষ্টৰ পৰা আপোনাৰ দেশে কেহে আপোনাৰ জীৱন উচৰ্গা কৰি ফানি কাম কৰিছিলোঁ। তাৰ ভিতৰত আজি আপোনাৰ সৌভাগ্য দিন। আজি যিটো আনন্দ ভোগ কৰিবলৈ পাইছোঁ জীৱনৰ শেষ সময়ত, আৰু আপোনাৰ 84 চনত অসম চৰকাৰে দিছিলে আপোনাৰ পেঞ্চন 125 টকা। তাৰ পৰা এই 89 চনত আপোনাৰ কেন্দ্ৰীয় চৰকাৰে 750 টকা আপোনাৰ পেঞ্চন দিছিলে। মৰিয়নিৰ পৰা দীপক দত্তৰ ৰিপৰ্ট, নিউজ টুডে অসম।